নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত মোৰ নিজস্বতা বুলিবলৈ একো নাই। আজিৰ এই ভিডিঅ'টিৰ যোগেদি মই আপোনালোকক শান্তনু কৌশিক বৰুৱা ছাৰদেৱৰ বিজ্ঞানৰ কি, কিয়, কেনেকৈ, কোন আৰু কেতিয়া নামৰ কিতাপখনৰ পৰা কেইটামান সংগ্ৰহিত তথ্য দিবলৈ যত্ন কৰিম। তেন্তে বলকচোন ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, আপোনালোকে বাৰু জেঠী এবিধ অপকাৰী প্ৰাণী বুলি ভাবে নেকি? তেন্তে এয়া আমাৰ ভুল ধাৰণা। জেঠীয়ে আমাক বেৰত বগাই লাইটৰ পোহৰলৈ অহা অনিষ্টকাৰী কীট পতংগ খাই সহায় কৰে। আপোনালোকে বাৰু জানেনে জেঠীয়ে বেৰত বগাব পাৰে কেনেকৈ? তেন্তে আহকচোন আজি আমি তাৰ বিষয়ে জানো। জেঠীৰ ঠেঙৰ পতাৰ গঠন মন কৰিবলগীয়া। ইহঁতে বেৰত ঠেং কেইখন পেলোৱাৰ লগে লগে সামান্যভাৱে টানি দিয়ে। এনে কৰাত ঠেঙৰ পতাখনৰ তলত ভেকুৱাম অৰ্থাৎ বায়ু শূন্যতাৰ সৃষ্টি হয়। ভিতৰত বায়ু শূন্য হ'লে বায়ুৰ চাপৰ ফলত দুফালৰ দুটা অৰ্ধ গোলাকাৰ কাপ লাগি ধৰাৰ কথা আমি সকলোৱে জানো। ঠিক তেনেকৈ জেঠীৰ ঠেঙৰ পতা আৰু বেৰৰ মাজত বায়ু শূন্য অৱস্থা হোৱাৰ কাৰণে জেঠীয়ে বেৰত সহজে বগাব পাৰে। বেৰত তলমূৰকৈ বগাই ফুৰিলেও একে কাৰণতে জেঠী তললৈ সৰি নপৰে। বন্ধুসকল, আহকচোন আকৌ অন্য এটা গুৰুত্বপূৰ্ণ জানিবলগীয়া কথালৈ আগবাঢ়ো। সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ সময়ত ৰঙা দেখি কিয়? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবছৰত এপাক ঘূৰে আৰু নিজ মেৰুদণ্ডত দিনে এপাক ঘূৰে। পৃথিৱীৰ যি ফাল সূৰ্যৰ ফালে পৰে সেইফালে পোহৰ হয় আৰু তেতিয়া আমি দিন হোৱা বোলো। আমি জানো যে সূৰ্যৰ পোহৰ বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা বৰণৰ সংমিশ্ৰণহে মাত্ৰ। ৰাতিপুৱা আৰু গধূলি সূৰ্যটো যেতিয়া দিগন্তত থাকে, সূৰ্যৰ ৰশ্মি বহুত দূৰ অতিক্ৰম কৰি আহি পৃথিৱীত পৰেহি। সূৰ্যৰ ৰশ্মি ৰাতিপুৱা আৰু গধূলি পৃথিৱী পাবলৈ যি দূৰত্ব অতিক্ৰম কৰি আহিব লাগে, সেই দূৰত্ব দুপৰীয়াৰ পোহৰে অতিক্ৰম কৰা দূৰত্বৰ দুগুণ। ৰাতিপুৱা আৰু গধূলি সূৰ্যৰ ৰশ্মিয়ে ইমান দূৰত্ব অতিক্ৰম কৰি আহোঁতে পোহৰত থকা প্ৰায়বোৰ ৰঙকে আকাশত সিঁচৰতি হৈ থকা ধূলি বালি, ধোঁৱা, পানীৰ ভাপ আদিয়ে শুহি পেলায়। মাত্ৰ ৰঙা বৰণটোকহে শুহি পেলাব নোৱাৰে। সেয়েহে ৰাতিপুৱা আৰু গধূলি সময়ত সূৰ্যৰ পৰা অহা পোহৰত ৰঙা ৰশ্মিৰ পৰিমাণ বেছি হয় আৰু তাৰ ফলতে আমি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটো অতি ৰঙা আৰু স্পষ্ট ঘূৰণীয়া দেখোঁ। অন্য এটি বিষয়, আচৰিত কিন্তু সঁচা। পেলেষ্টাইনৰ মৰু সাগৰৰ পানী অতি লুণীয়া। ইয়াৰ পানীৰ প্ৰতি লিটাৰত 270 গ্ৰাম লোণ থাকে। সাধাৰণতে সাগৰৰ পানীৰ প্ৰতি লিটাৰত 3.5 গ্ৰাম লোণ থাকে। গোটেই মৰু সাগৰখনত মুঠতে প্ৰায় 40 নিযুত টন লোণ আছে। মৰু সাগৰৰ পানীৰ অতিমাত্ৰা লৱণতাৰ বাবে তাত কোনো প্ৰাণী ডুব নাযায়। ইচ্ছা কৰিলে মৰু সাগৰৰ পানীত উপঙি থাকি কিতাপ পঢ়িবও পাৰি। এই মৰু সাগৰ কিন্তু প্ৰকৃততে সাগৰ নহয়, এটা ডাঙৰ হ্ৰদহে। জন্মৰ সময়ত মানৱ শিশুৰ দেহত 350ডাল ভিন ভিন হাড় থাকে, কিন্তু প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত থাকে মাথোন 206ডাল হাড়। সদ্যজাত মানৱ শিশুৰ বাকীবোৰ হাড় নোহোৱা হয়নে? নহয়, লগ লাগি যোৱাৰ ফলতহে সংখ্যা কমি যায়। আপোনালোকে বাৰু জানেনে, পাৰ চৰাইৰ বাহিৰে আন কোনো চৰাইয়েই ঠোঁটটো পানীত ডুবাই পানী খাই থাকিব নোৱাৰে। চৰাইয়ে সাধাৰণতে ঠোঁটৰ ভিতৰত পানী লৈ পিছত মুখখন ওপৰলৈ কৰিহে পানীখিনি গিলি থয়, কিন্তু পাৰ হ'ল ইয়াৰ ব্যতিক্ৰম। ইহঁতে ঠোঁটটো পানীত ডুবাই থৈয়েই পানী খাই থাকিব পাৰে। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাই হ'ল চুইফ্ট। ই ঘণ্টাত প্ৰায় 250 কিলোমিটাৰ বেগেৰে উৰিব পাৰে।
এই চৰাইবিধে একেৰাহে 3 বছৰলৈকে আকাশতে থাকিব পাৰে। এই সময়ছোৱাৰ ভিতৰত খোৱা বোৱা, জিৰণি লোৱা আদি সকলো ই আকাশতেই কৰে। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰোঁ। ভিডিঅ'টি চাই বাৰু কেনে লাগিল কমেণ্ট ছেকশ্যনত গৈ জনাবচোন। বন্ধুসকল, যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে কাষত থকা ঘণ্টা বাটনটো দবাই দিব। ধন্যবাদ।